নমস্কাৰ আৰু স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো Ctet পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ অসমীয়া বিষয়ৰ আৰু আজিও একেদৰে 2018 চনৰ পেপাৰখন আলোচনা কৰিবলৈ ওলাইছো। সেকেন্ড পেপাৰ ইউপি লেভেলৰ পেডাগজি কুৱেশ্যনখিনি আৰু এই পেপাৰখনত পেডাগজি কুৱেশ্যন আৰম্ভ হৈছে 97ৰ পৰা আৰু ইয়াত কেইটামানহে আলোচনা কৰা হ'ব। বাকি কেইটা বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিব। 97 কুৱেশ্যন নাম্বাৰ ভাষাৰ শিক্ষণত পিছ পৰি থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে আটাইতকৈ উত্তম নিৰ্দেশাত্মক কৌশল কোনটো হ'ব? শিক্ষণ কৌশল। অপশ্যন 1 সমপৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক গোট কৰি পঢ়োৱা। অপশ্যন 2 ব্যক্তিগত বা এককভাৱে পঢ়োৱা। অপশ্যন 3 গোটত সমূহীয়াকৈ পঢ়োৱা আৰু অপশ্যন 4 ওপৰৰ আটাইকেইটা। সমূহীয়াভাৱে পঢ়ালে যেতিয়া এটা শ্ৰেণীত সমূহীয়াভাৱে শিক্ষাদান কৰি থকা যায় তাৰ মাজতে এজন দুজন ছাত্ৰ ছাত্ৰীয়ে কোনো ক্ষেত্ৰত মাজতে পিছ পৰি ৰ'ব পাৰে, আনৰ সমানে সমানে নুবুজিব পাৰে। তেনে ক্ষেত্ৰত শিক্ষকে তেওঁলোকক যদি একেধৰণে পঢ়াই থাকে তেওঁলোক বেছি পিছ পৰি যাব। তাৰ বিপৰীতে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক ব্যক্তিগতভাৱে সময় দি কি বুজা নাই কিয় বুজা নাই জানি লৈ সহায় কৰিব লাগে যাতে পুনৰ সকলোৱে সমানে আগবাঢ়ি যোৱাত অসুবিধা নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ব্যক্তিগত বা এককভাৱে পঢ়োৱা। 96 নাম্বাৰ কুৱেশ্যন ভাষা শিক্ষণৰ বস্তুনিষ্ঠ মূল্যায়ন কেনেধৰণৰ হোৱাটো প্ৰয়োজনীয়? বস্তুনিষ্ঠ মূল্যায়ন কি হয় জানি ল'ব লাগিব। কিছুমান প্ৰশ্নৰ উত্তৰ সকলোৰে বাবে একে হয়, যেনে শুদ্ধ উত্তৰ বচা প্ৰশ্ন কিছুমান বা এই Ctet পেপাৰখনত যেনেদৰে শুদ্ধ উত্তৰ বাচিব আহে ইয়াত সকলোৱে একেটা উত্তৰেই কৰিব লাগিব। মূল্যায়কে আমাৰ সকলোৰে পৰা একেখিনি কথাকে জানিব বিচাৰে। ইয়াৰ বিপৰীত ব্যক্তিনিষ্ঠ মূল্যায়ন আছে, ছাবজেক্টিভ ইভালুৱেশ্যন। এনে জানিবৰ বাবে কৈ দিছোঁ, ব্যক্তিনিষ্ঠ মূল্যায়নত সকলোৱে ব্যক্তি বিশেষে নিজৰ মতে উত্তৰ দিব পাৰে। উদাহৰণস্বৰূপে দীঘল প্ৰশ্নৰ উত্তৰসমূহ সকলোৱে বেলেগ বেলেগ ধৰণে লিখিব পাৰে। মূল বিষয়টো যদি চুই যাব পাৰে সেই উত্তৰটো ভুল বুলি কোৱা নহয়। এতিয়া এই প্ৰশ্নটোত ছাবজেক্টিভ ইভালুৱেশ্যনৰ কথা সোধা হোৱা নাই, অবজেক্টিভ ইভালুৱেশ্যন কেনেধৰণৰ হোৱা উচিত সেইটো সুধিছে। অপশ্যন 1 আছে বিশ্বাসযোগ্য আৰু বৈধ। বিশ্বাসযোগ্যতা ইংলিছত কোৱা হয় ৰিলায়েবিলিটি আৰু বৈধতা ইংলিছত কোৱা হয় ভেলিডিটি। বিশ্বাসযোগ্যতাৰ অৰ্থ হ'ল সদায় একেই হ'ব লাগিব। এটা পৰীক্ষাত এটা প্ৰশ্নৰ উত্তৰটো যিটো দিব লাগে বেলেগ এটা পৰীক্ষাতো তাৰ উত্তৰটো সেইটোৱে হ'ব। যেনে এটা পৰীক্ষাত কোৱা হ'ল ভাষাৰ দক্ষতা 4টা, আন এটা পৰীক্ষাত 5টা বুলি ক'ব নোৱাৰে, সেইটো কথা। আৰু আছে বৈধতা, অৰ্থাৎ চিম্পুলকৈ ক'বলৈ হ'লে চিলেবাছৰ ভিতৰত বুলি কোৱাৰ নিচিনা হয়। আপোনাৰ পৰা যিটো দক্ষতা চাব বিচাৰে সেইটোকে যেতিয়া চোৱা হয়, মানে কোনো এটা বিষয়ৰ পৰিসৰৰ ভিতৰত থাকি মূল্যায়ন কৰা হয় তেতিয়া সেইটোক বৈধতা বুলি কোৱা হয়। বস্তুনিষ্ঠ মূল্যায়নত এই বৈধতা আৰু বিশ্বাসযোগ্যতা থাকিবই লাগিব। অৱশ্যে সকলো মূল্যায়নতে বৈধতা আৰু বিশ্বাসযোগ্যতা থাকিব। অপশ্যন 2 আছে বস্তুনিষ্ঠ আৰু সমালোচনাত্মক। বস্তুনিষ্ঠটো হ'বই লাগিব, অৰ্থাৎ ডাটা বেছড হোৱা উচিত, আৰু হ'ব লাগিব সমালোচনাত্মক, অৰ্থাৎ যিটো হ'ব লাগে বুলি আপুনি জানে তাৰ ওপৰত মাত মাতিব পাৰে। যিটো উত্তৰ আন এজনে কওঁতে শুদ্ধ দিছে আপুনি কওঁতে অশুদ্ধ দিছে তাৰ ওপৰত আপুনি মাত মাতিব পাৰে, কাৰণ বস্তুনিষ্ঠ মূল্যায়নত সমাধানবোৰ আগতেই ফিক্স কৰি ৰখা হয়। অপশ্যন 3 বোধগম্যক আৰু আচৰণাত্মক। অবজেক্টিভ ইভালুৱেশ্যনৰ কুৱেশ্যনসমূহ ডাটা বেছ হয়, কিন্তু সেই বুলিয়ে যে কেৱল উত্তৰসমূহ দি যাব পাৰিলে হ'ব সেইটো নহয়। উত্তৰসমূহ বুজিও পাব লাগিব, বুজি পাইছে নে নাই সেইটো মূল্যায়ন কৰিব পাৰিব লাগিব, আৰু তাৰ দ্বাৰা আচৰণত প্ৰভাৱ পৰিছে নে নাই সেইটো গুৰুত্ব দিব লাগিব। এই গোটেইকেইটাই শুদ্ধ হোৱাৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 ওপৰৰ আটাইকেইটাই শুদ্ধ। 99 নম্বৰ কুৱেশ্যন তলত দিয়া কোনটো ভাষা শিক্ষাৰ উদ্দেশ্য নহয়? সৃজনীশীলতা, চিন্তাৰ অভিব্যক্তি, ভাষাৰ বোধ আৰু লিখন দক্ষতা। ভাষা এটাৰ প্ৰধান উদ্দেশ্য হ'ল সেই ভাষাটোৰ জৰিয়তে নিজকে প্ৰকাশ কৰিব পৰা আৰু আনৰ কথা বুজি পোৱা। ভাষাৰ বোধ, চিন্তাৰ অভিব্যক্তি, সৃজনশীলতা এইবোৰ হ'ল ভাষা এটাৰ শিকাৰ উদ্দেশ্য। কিন্তু লিখন দক্ষতা হ'ল ভাষাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহায় কৰা এটা কৌশল। ইয়াত কোনটো উদ্দেশ্য নহয় বুলি সুধিছে, সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 লিখন দক্ষতা। 100 নম্বৰ কুৱেশ্যন ভাষা কুশলতা তথা দক্ষতা সন্দৰ্ভত তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় বুলি সুধিছে। অপশ্যন 1 আছে ভাষাৰ চাৰিওটা দক্ষতা ইটোৰ লগত সিটো সম্পৰ্কিত। এই বাক্যটো শুদ্ধ হয়, কাৰণ লিখিব নাজানিলে পঢ়াত অসুবিধা হ'ব পাৰে বা শুনাত অসুবিধা হ'লে কোৱাত অসুবিধা হয়। এনেদৰে ভাষাৰ প্ৰতিটো দক্ষতা ইটোৰ লগত আনটো সম্পৰ্কিত হৈ থাকে।
অপশ্যন 2 আছে ভাষা কুশলতা তথা দক্ষতা বৃদ্ধিৰ কাৰণে অনুশীলনতকৈ ভাষাৰ নীতিবোৰ অধিক গুৰুত্বপূৰ্ণ। এই বাক্যটো শুদ্ধ হয়। কেনেদৰে শুদ্ধ হয় চাওক। ভাষা দক্ষতা বৃদ্ধিৰ বাবে কৌশলসমূহ অনুশীলন কৰি থকাতকৈ অনুশীলন পঢ়ি থকাতকৈ তাৰ নীতিসমূহত বেছি গুৰুত্ব দিব লাগে। ইয়াত নীতি আকৌ সূত্ৰৰ কথা কোৱা নাই, সূত্ৰসমূহৰ কথা কোৱা নাই। ইয়াত ক'ব বিচাৰিছে ব্যৱহাৰৰ নীতি কিছুমান আছে, অনুশীলনৰ নীতি কিছুমান আছে, সেই নীতিসমূহৰ কথা কোৱা হৈছে। গতিকে এই বাক্যটো শুদ্ধ। অপশ্যন 3 আছে শিশুৱে কেৱল শ্ৰৱণ, কথন, পঠন, লিখন এইটো ক্ৰমত শিকে। এই বাক্যটো শুদ্ধ নহয়। সাধাৰণতে LSRW ভাষা শিকাৰ এটা ক্ৰম হয়, কিন্তু সকলোৱে যে কেৱল এইটো প্ৰক্ৰিয়াতে শিকিব, এইটো ক্ৰমতে শিকিব বা সদায় এইটো ক্ৰমে শুদ্ধ হৈ থাকিব তেনেকুৱা কথা নহয়। কেতিয়াবা এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীও দেখা যায় যিসকলে এটা আখৰ বা শব্দ পঢ়িব নোৱাৰে, কিন্তু সেই শব্দটো বা আখৰটো লিখিব পাৰে। এনেকুৱা ধৰণৰ উদাহৰণৰ পৰা গম পোৱা যায় যে সদায় এই ক্ৰমটো শুদ্ধ নহয়। অপশ্যন 4 দিছিলে বিদ্যালয়ত পঠন আৰু লিখন দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই বাক্যটো শুদ্ধ, কাৰণ ছাত্ৰ ছাত্ৰীয়ে যিকোনো ঠাইৰ পৰা শ্ৰৱণ আৰু কথন দক্ষতা আহৰণ কৰিব পাৰে, ঘৰৰ পৰাও পাৰে বা পৰিৱেশৰ পৰাও পাৰে। কিন্তু পঠন আৰু লিখন সকলোৱে নাজানিবও পাৰে, সকলোৰে পৰা জনাৰ সুবিধা নাপাবও পাৰে। সেয়ে বিদ্যালয়ত পঠন আৰু লিখনত বেছিকৈ গুৰুত্বটো দিয়া উচিত। 101 নম্বৰ কুৱেশ্যন, যিটো ভাষাৰ ব্যাকৰণ শিশুৱে নাজানে সেই ভাষাটোকে সিহঁতে সোনকালে শিকে। এই কথাষাৰ কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লৰ্ড মেকালে। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কি কৰিব? গোটেই অপশ্যন কেইটা চাব আৰু চাব এতিয়া পিঁয়াজেৰ ধৰি লওক পিঁয়াজেৰ বিষয়টো আপুনি পঢ়িছে। আপুনি পঢ়োঁতেতো পোৱা নাছিল যে পিঁয়াজে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল বা এনেকুৱা ধৰণৰ থিয়ৰীৰ লগত জড়িত আছিল। গতিকে এনেকুৱা কিছুমান তথ্যৰ পৰা আপোনালোকে অনুমান কৰিও চিলেক্ট কৰিব পাৰে, নাইবা যেতিয়া পঢ়ি যাব বা গোটেই ডেফিনেশ্যনটো জানে তেতিয়াতো ভাল কথা। 102 নম্বৰ কুৱেশ্যন, শ্ৰেণীকোঠাত পঢ়োৱাৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে ভাষা সন্দৰ্ভত কঠিন প্ৰশ্ন আৰু সংশয়ৰ অৱতাৰণা কৰিছে। এনে পৰিস্থিতিত তুমি কি কৰিবা? অপশ্যন 1 আছে অনুশাসন বৰ্তাই ৰাখিবৰ কাৰণে এনেদৰে সংশয় প্ৰকাশ কৰা আৰু কঠিন প্ৰশ্ন কৰা ছাত্ৰ ছাত্ৰীক ভৰ্ৎসনা কৰিবা। এই বাক্যটো কেতিয়াও শুদ্ধ নহয়। ছাত্ৰ ছাত্ৰীক কোনোদিনা ভৰ্ৎসনা কৰিব নালাগে। ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ পৰা কেৱল কিতাপৰ শিক্ষাখিনিয়ে নলয়, আচৰণসমূহো অনুকৰণ কৰি থাকে। সেয়েহে সদায় ভাল আচৰণ প্ৰকাশ কৰিব লাগে শিক্ষকে। অপশ্যন 2 আছে তুমি প্ৰস্তুত হৈ যাবা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সংশয় দূৰ কৰি সিহঁতৰ প্ৰশ্নবোৰৰ উত্তৰ লগে লগেই দি দিবা। এইটোৱে শুদ্ধ উত্তৰ হ'ব। পাঠ এটা পঢ়োৱাৰ আগতে নিজে তাৰ বিষয়ে ভালকৈ জানিব লাগিব, লগতে পৰিকল্পনাও কৰি যাব লাগিব আপুনি। আৰু ছাত্ৰ ছাত্ৰীয়ে কোনো অসুবিধা পালে পাৰ্যমানে লগে লগেই সমাধান কৰিব চেষ্টা কৰিব লাগে। কেনেদৰে সমাধান কৰিব সেইটো কৌশল আপোনাৰ থাকিব লাগিব আগতীয়াকৈ। অপশ্যন 3 দিছিলে ছাত্ৰ ছাত্ৰীসকলৰ সংশয় আৰু প্ৰশ্নসমূহ টুকি ৰাখি পাছদিনা সেইবোৰৰ উত্তৰ দিবা। এনে কৰাটো শুদ্ধ নহ'ব। ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন সোধাৰ পাছত পাছদিনা কৰি দিয়া হ'ব বুলি যদি আপুনি কয়, আপোনাৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ দৃষ্টিভংগী বেলেগ হৈ যাব পাৰে। তেওঁলোকে ভাবিব পাৰে হয়তো উত্তৰটো আপুনি নাজানে। গতিকে সাৱধানেৰে সমাধান কৰিবলৈ চেষ্টা কৰা প্ৰয়োজন আৰু আগতীয়াকৈ পাৰিলে সাজু হৈ যাব লাগে। শেষত দিছিলে ছাত্ৰ ছাত্ৰীসকলক কিতাপৰ পৰা পঢ়ি ল'বলৈ কৈ সিহঁতৰ সংশয় আৰু প্ৰশ্নবোৰ পাছত তোমাৰ সৈতে আলোচনা কৰিবলৈ ক'বা। কিতাপত সকলো কথা ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱাকৈ নাথাকিবও পাৰে, কাৰণ কিতাপ হ'ল মাত্ৰ শিক্ষাৰ সহায়ক সামগ্ৰীহে। বুজি নোপোৱাৰ পাছতো যদি আপুনি পঢ়ি ল'বলৈ দিয়ে ছাত্ৰ ছাত্ৰীয়ে, তেতিয়া তেওঁলোকৰ উৎসাহত বাধা দিয়াৰ দৰেহে হ'ব। তেনে কৰিব নালাগে। 103 নম্বৰ কুৱেশ্যন, মুখস্থ কৰি পৰীক্ষাৰ কাৰণে পঢ়াৰ ছাত্ৰ ছাত্ৰীৰ কি ক্ষতি হয়? অপশ্যন 1 আছে সিহঁতে শ্ৰেণীকোঠাত সমুচিত মনোযোগ দিব নোৱাৰে। অপশ্যন 2 সিহঁতৰ বুদ্ধিমত্তাৰ বিকাশ নহয়। অপশ্যন 3 সিহঁতে আত্মবিশ্বাস হেৰুৱায়। আৰু অপশ্যন 4 শ্ৰেণীকোঠাৰ শিক্ষণৰ পৰা সিহঁত বাদ পৰি ৰয়। আমি সকলোৱে জানো যে ছাত্ৰ ছাত্ৰীয়ে সেইবোৰ পঢ়া বা লিখাহে মুখস্থ কৰে যিবোৰ তেওঁলোকে বুজি নাপায়। পঢ়াবোৰ যিহেতু ইটোৰ লগত সিটো সম্পৰ্কিত হৈ থাকে, সেয়ে এটা বুজি নাপালে আনটো বুজি নাপায় আৰু মনোযোগ দিব নোৱাৰে। সেয়েহে শুদ্ধ উত্তৰটো হ'ব সিহঁতে শ্ৰেণীকোঠাত সমুচিত মনোযোগ দিব নোৱাৰে।